বেক টু মাই ইউটিউব চেনেল। বহাগ বিহুটো গ'লগৈ, খুব গৰম আহিছে এতিয়া। মই এতিয়া গছৰ তলত আছোঁ, বহুত গৰম। ঘৰৰ ভিতৰত নাই, বাহিৰত আছোঁ। ঘৰৰ পিছত বহুত বতাহ লাগিছে, ইয়াতে বহি আছোঁ। আৰু বহাগ বিহুৰ 3 তাৰিখে হৈছিলে এটা প্ৰগ্ৰাম আমাৰ গাঁৱৰ ওচৰত, মুকলি বিহু। তাতে মই চাবলৈ গৈছিলোঁ আৰু চাই মেলি লাষ্ট টাইমত এটা দল দেখিলোঁ। তেওঁলোকে তেজপুৰৰ পৰা আহিছে শুনি মই খুবেই ভাল লাগিছে আৰু বহুত ধুনীয়া প্ৰগ্ৰাম কৰিব বুলি মই তাৰ আগতে ভিডিঅ'টো কৰি আছিলোঁ। চ' আপোনালোকৰ আগত এই ভিডিঅ'টো আজি দিম বুলি ভাবিছোঁ আৰু আপোনালোকে নিশ্চয় চাব বুলি মই আশা কৰিছোঁ। আৰু যোনসকলে ভাল লাগে ন, তেওঁলোকে শ্বেয়াৰ কৰি দিব অলপ। আৰু তেজপুৰৰ থেস্পিয়ান নে কি, ভালকৈ মই আছামিছো পঢ়িবলৈ নাজানো। চ' আপোনালোকে চাই মেলি কমেণ্ট কৰিব যে ভাল লাগিছে নে বেয়া লাগিছে নিশ্চয়।